যদি বেমাৰ আজাৰ হয় কেঞ্চাৰ কিডনি হাৰ্টৰ এটাক মাত্ৰ কাৰ্ডখন দেখুৱালে আজি আপোনালোকে ভাৰতৰ আটাইতকৈ ভাল হস্পিটালত ট্ৰিটমেণ্ট পাব পাৰিব গভৰ্ণমেণ্ট হস্পিটাল বুলি নহয় প্ৰাইভেট হস্পিটালতো আজি আপোনালোকে জানি ভাল পাব অটল অমৃত অভিযানৰ লগত আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আৰু এটা আঁচনি দিছে সেই আঁচনিটোৰ নাম হ'ল আয়ুষ্মান ভাৰত আয়ুষ্মান ভাৰত আঁচনিত কি হ'ব যে যিবিলাক BPL ফেমিলি আছে সেই BPL ফেমিলিবিলাকৰ আমি আকৌ নাম অন্তৰ্ভুক্ত কৰিম সেই BPL ফেমিলিবিলাকে বছৰত 5 লাখ টকালৈকে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট হস্পিটালত বিনা পইচাত ট্ৰিটমেণ্ট পাব আৰু তেওঁলোকে অকল কেঞ্চাৰ কিডনি নহয় একেবাৰে গল ব্লাডাৰ এপেণ্ডিক্স অপাৰেশ্যনলৈকেও তেওঁলোকে এই আঁচনিৰ সহায়ত সুবিধা পাব তাৰমানে এফালে অটল অমৃত অভিযান এফালে আয়ুষ্মান ভাৰত BPL সকলে 7 লাখ টকা পৰ্যন্ত বিনামূলীয়া এবছৰত ট্ৰিটমেণ্ট কৰিব পাৰিব আৰু আমাৰ APLৰ যিসকল মানুহ আছে তেওঁলোকে অটল অমৃত অভিযানৰ কাৰ্ড ইতিমধ্যে ৰাইজে পাইছে 2 লাখ টকালৈকে এই সহায় তেওঁলোকে ল'ব পাৰিব ইলেকশ্যনৰ সময়ত আমি কৈছিলোঁ যে কংগ্ৰেছ চৰকাৰৰ দিনত মানুহক মহিলাসকলে গোট বনাইছে মাত্ৰ 5,000 টকা তেওঁলোকে 5 বছৰৰ ভিতৰত এবাৰ দিয়ে তাকো ইলেকশ্যন অহাৰ আগতে বহুতবোৰ মিটিঙে পত্ৰ লৈ যায় 10খনমান মিটিং এটেণ্ড কৰাৰ পিছত লাষ্টত 5,000 টকা দিয়ে আহা যোৱা খৰচতে পইচাটো ওলাই যায় আৰু 5,000 টকাও যদি 10 গৰাকী মহিলা দি হৰণ পূৰণ কৰে গাই প্ৰতি 500 টকা 5 বছৰত এবাৰ দিয়ে তাৰমানে বছৰত 100 টকা আৰু মাহেদি সেইটো হৰণ কৰিলে 8 টকামান পৰেগৈ নহ'লে ইমানেই পৰেগৈ তেতিয়া আমি ক'লোঁ যে মহিলাসকলক এনেকৈ ওলাই অথনি কৰি থাকে এই মিটিং সেই সমদল আৰু দিয়ে মাত্ৰ টকা 5,000 আমি ঠিক কৰিলোঁ যে নহয় ৰাজনীতিৰ জাগাত মহিলাসকলক আমি ভালকৈ সংগঠিত কৰিম আৰু তেওঁলোকক আমি 5 লাখ টকালৈকে আমি সহায় কৰিম কেনেকৈ সহায় কৰিম আজি আমি কনকলতা মহিলা সবলীকৰণ আঁচনি আমি আৰম্ভ কৰিছোঁ এই আঁচনিৰ জৰিয়তে যিবিলাক আমি গোট বনাইছোঁ প্ৰথম বছৰত আমি 25,000 টকা আমি তেওঁলোকক ৰিভলভিং ফাণ্ড দিম এই 25,000 টকা যিসকলে ভাল কাম কৰিব নেক্সট ইয়াৰত তেওঁলোকক বেংকে 50,000 টকা দিব আৰু আমি 50,000 টকা দিম আৰু যিসকলে তৃতীয় বৰ্ষত ভাল কাম কৰিব তেওঁলোকক বেংকে 1 লাখ টকা দিব আমি 1 লাখ টকা দিম তাৰমানে এনেকৈ 5 লাখ টকালৈকে আমি এটা গ্ৰুপক গ্ৰেডিং কৰি আমি লৈ গৈ থাকিম হয়তো আজি 1,000 গ্ৰুপে 25,000 টকা পাইছে সকলোৱে ভাল কাম নকৰিব পাৰে কিন্তু আমি বিচাৰোঁ সকলোৱে ভাল কাম কৰক আৰু 5 লাখ টকালৈকে যাওক কিন্তু যাৰ একাউণ্টত খা খৰচ নহ'ব বা টকা কেইটা পাই বেয়া কামত খৰচ কৰি দিব তেওঁলোক হয়তো 5 লাখ টকালৈকে প্ৰমোশ্যন নাপাব কিন্তু ধেমাজি আৰু লখিমপুৰৰ মহিলা প্ৰায় সকলোৱে 5 লাখ টকালৈকে প্ৰমোশ্যন পাব কাৰণ আমাৰ ইয়াৰ মহিলাসকল চিৰিয়াছ ভাল কাম কৰে গতিকে মোৰ বিশ্বাস আছে যে আমি একেবাৰে 5 লাখ টকালৈকে প্ৰমোশ্যন ল'ব পাৰিম এইটো হ'ল কনকলতা মহিলা সবলীকৰণ আঁচনি অটল অমৃত হ'ল কনকলতা মহিলা আঁচনি হ'ল এতিয়া আপোনালোকে চাওক কলেজবিলাকত আমি ল'ৰা ছোৱালীবিলাকক বিনা পইচাত এডমিশ্যন কৰাই দিওঁ এখন কলেজত এডমিশ্যন কৰিলে কিমান লাগে 6,000 7,000 ক'ৰবাত 12,000 টকালৈকে লাগে কংগ্ৰেছে মানুহক খুটা কম্বল দিছিলে এক চোটা খুটাত 700 টকা আৰু আমি এজন ল'ৰা ছোৱালী কলেজত বিনা পইচাত এডমিশ্যন কৰাই দিছোঁ 10,000 টকা আপোনালোকে ডিফাৰেঞ্চটো চাওক এতিয়া মানুহে এনেইতো ভাবে আমাক খুটা বিলাইছে কিন্তু খুটা বিলালে কি হ'ব যদি মোৰ ল'ৰা ছোৱালীহঁতে পঢ়িব নোৱাৰে আজি আমি কলেজত তেওঁলোকক বিনা পইচাত এডমিশ্যন কৰাইছোঁ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী এডমিশ্যন ফৰ্ম ফিল আপৰ পইচাও আমি বিনামূলীয়া কৰি দিছোঁ আগতে ক্লাছ 8লৈকে কিতাপ পাইছিলে এটা 9-10ৰ কিতাপ আমি বিনামূলীয়া দিলোঁ এবাৰ কিতাপ কিনোতে 3,000 টকা লাগে 9 আৰু 10ৰ আমি কিতাপ বিনামূলীয়া দিলোঁ এইবাৰ আমি হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ কিতাপো আমি বিনামূলীয়াকৈ দিয়াৰ বাবে আমি কাম হাতত লৈছোঁ আপোনালোকে চিন্তা কৰক যে এই চৰকাৰখন অহাৰ পৰা বেমাৰ হ'লে 2 লাখ টকা আত্মসহায়ক গোটত 5 লাখ টকা ল'ৰা ছোৱালীৰ এডমিশ্যনৰ কোনো খৰচ নাই এতিয়া আমি চতুৰ্থ আৰু এটা ডাঙৰ কাম কৰিবলৈ হাতত লৈছোঁ সেইটো হৈছে বৃদ্ধ পেঞ্চন আমি যেতিয়া মিটিং কৰিব যাওঁ ধেমাজিত বাই ইলেকশ্যনত মিটিং কৰিব গৈছোঁ
মিটিং টিটিং হৈ যেতিয়া আমি উঠোঁ গাঁৱত, সেই সময়তে গাঁৱৰ কিছুমান বুঢ়া মানুহ ওচৰত আহি কয়, বাবা আমাৰ পেঞ্চন পোৱা নাই। ইয়াতো বহুত পেঞ্চন নোপোৱা বুঢ়া মানুহ থাকিব। বুঢ়ী মানুহবিলাকে কয়, বাবা তইতো চব ক'লি, মোৰ পেঞ্চনটো কেতিয়া পাম? যেতিয়া মই পঞ্চায়তক সোধোঁ যে এওঁলোকে কিয় পোৱা নাই, বোলে ছাৰ তেওঁলোক BPL নহয়। এটা বুঢ়া বুঢ়ী মানুহৰ কি APL আছে, কি BPL আছে? লৰাই লাগিলে প্ৰফেচাৰে কাম কৰক, বোৱাৰী একেবাৰে আকৌ বাপেক মাকক কাৰণে পইচা পঠাই নে নাই তাৰ বা কি ঠিক আছে, সেইটোতো আজিকালি একো ঠিক নাই। গতিকে এইবিলাকো কথা আছে। অৱশ্যে আমাৰ ধেমাজি লখিমপুৰত এনেকুৱা নহয়, কিন্তু টাউনত আজিকালি এনেকুৱা ঘটনা হৈছে যে ডাঙৰ ডাঙৰ অফিচাৰৰ দেউতাক মাক বৃদ্ধ আশ্ৰমত আছে। আপোনালোকেতো টিভিত দেখিছে। এইবিলাক সঁচা কথা। আৰু সেইকাৰণে আজিকালি আমি নিয়ম কৰিছোঁ যে যাৰ ল'ৰা ছোৱালী ডাঙৰ চাকৰি কৰে দেউতাক মাকক 10% দৰমহাৰ পইচা দিবই লাগিব। এইটো প্ৰণাম আইন। এতিয়া আমি আইনখন গৃহীত হ'ল, সেইখন 2 দিনৰ ভিতৰতে কাৰ্যকৰী কৰিম। কিন্তু সেইটো চব ল'ৰা ছোৱালীয়েতো আৰু চৰকাৰী কাম নকৰে, কাৰোবাৰ প্ৰাইভেট কাম কৰে, কোনোবাই কামো নকৰে। সেইকাৰণে আমি হিচাপ কৰি চালোঁ যে বৃদ্ধ পেঞ্চনত APL BPL কৰি কি লাভ আছে বুঢ়া বুঢ়ী মানুহৰ মাজত? চবেই পাব লাগে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে 2 অক্টোবৰৰ পৰা আমি এখন নতুন আঁচনিৰ কাম আৰম্ভ কৰিম, যাৰ জৰিয়তে জোনাই সমষ্টিত 60 বছৰ পাৰ কৰা APL হওক BPL হওক যি নহওক সকলোকে আমি বৃদ্ধ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিম। এই আঁচনিটো আমি 2 অক্টোবৰৰ পৰা সিদ্ধান্ত লৈছোঁ, এই আঁচনিটো আমি আৰম্ভ কৰিম। আপোনালোকে চিন্তা কৰক, বেমাৰ হ'লেও আমি আপোনালোকৰ লগত আছোঁ, গ্ৰুপ গঠন কৰিলে আমি আপোনালোকৰ লগত আছোঁ, আমি বৃদ্ধসকলৰ লগত আছোঁ, কাঠৰ দলং পকী কৰাত আমি আছোঁ। আজি আমাৰ চৰকাৰ আহিছে, নগাঁৱত মেডিকেল কলেজ, ধুবুৰীত মেডিকেল কলেজ, লখিমপুৰত মেডিকেল কলেজ, নলবাৰীত মেডিকেল কলেজ, তিনিচুকীয়াত মেডিকেল কলেজ, কৰিমগঞ্জত মেডিকেল কলেজ। আজি কংগ্ৰেছ চৰকাৰৰ দিনত ঢলা-শদিয়া ব্ৰিজ নহ'ল, আজি আমাৰ দিনত ব্ৰিজ সম্পূৰ্ণ হ'ল। 2 এদিনতে বগীবিলেদি আপোনালোক ডিব্ৰুগড়ত যাব পাৰিব। এই গোটেই কামবিলাক আজি ইমান ডাঙৰ কৰ্মযজ্ঞ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আজি ৰাইজৰ বাবে কৰিছে। আজি জোনাইত আমি 20 কোটি টকা খৰচ কৰি আমি হস্পিটেল কৰিম। আইসকলৰ বাবে উজ্জ্বলা যোজনা, গাঁৱলৈ বিজুলী, সৌভাগ্য যোজনা, LED বাল্ব, এটা এটাকৈ আমি ৰাইজৰ মনত সূতা কম্বলৰ ৰাজনীতিৰ পৰিৱৰ্তে আমি মানুহৰ বাবে প্ৰয়োজনীয় কামবিলাক আজি আমি হাতত লৈছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব। এতিয়াতো মাত্ৰ 2 বছৰ হৈছে, মই 2 বছৰতে এইখিনি কৈছোঁ। নাটকৰ আগততো এইখিনি নৃত্য নাটিকা বুলিহে আমি ক'ম, আৰুতো নাটক আছে, আৰুতো ভাল ভাল আঁচনি আহিয়ে থাকিব। গতিকে আপোনালোকে প্ৰদান বৰুৱা, ভুৱন পেগুক আপোনালোকে আশীৰ্বাদ কৰিব, সহায় কৰিব, সহযোগিতা কৰিব। এই যিবিলাক অসমৰ পৰিৱেশ বেয়া কৰাৰ কাৰণে অসমীয়া বঙালী, অসমীয়া বিহাৰী, কাৰ্বি, অসমীয়া ডিমাচা, কাৰ্বি, মিচিং, অমুক, আহোম, চুতীয়া, কলিতা, দাস, শৰ্মা, এইবিলাকৰ পৰা আমি ওপৰত যাব লাগিব। 600 বছৰ আগতে চুকাফাই এটা জাতি নিৰ্মাণ কৰিছিল যে এই জাতিত সকলোৱে একেলগে থাকিব। আজি আমি 600 বছৰ পিছত স্বৰ্গদেউ চুকাফা, মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱে আমাক যি শিক্ষা দি থৈ গ'ল জাতি নিৰ্মাণৰ, সেই জাতি নিৰ্মাণৰ ৰাস্তাক আমি হাতত লৈ আজি আমি অসমখনক আগুৱাই লৈ যাব লাগিব। আমাৰ জাতি জনগোষ্ঠীৰ মাজত আমি এটা সমন্বয়ৰ নতুন বাতাবৰণ গঢ়িব লাগিব। যেতিয়া সমন্বয় থাকিব, বুজাবুজি থাকিব, মানুহক চান্দা টান্দা তোলা কামবিলাক বাদ পৰিব, তেতিয়াহে জাতিবিলাক আগুৱাই যাব, ৰাজ্যখন আগুৱাই যাব। গতিকে অসমখনক আগুৱাই লৈ যোৱাটোৱে হৈছে আমাৰ আটাইতকৈ ডাঙৰ ধৰ্ম, আটাইতকৈ পবিত্ৰ কাম।